নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম আজি আমি কৰিবলৈ গৈ আছো গেছ দা মুভি চেলেঞ্জ আৰু আমাৰ চেলেঞ্জটো কেনেকুৱা ধৰণৰ হ'ব হেতু ময়ূৰে বুজাই দিব আজিৰ চেলেঞ্জটো এনেকুৱা ধৰণৰ আমি তিনিখন মুভি সিলেক্ট কৰি লৈছো আৰু সেই মুভিখন আকাৰ ইংগিতত আমি বুজাব লাগিব আৰু যদি তাই বুজি পায় তেনেহ'লে আগৰ নিচিনা তাই মানে পইণ্ট মানে আপোনালোকে আগৰ ভিডিঅ'বিলাক আমাৰ চাইছে যদি বুজি নিশ্চয় পাইছে সেইটো সেনেকুৱা ধৰণৰ এটা ভিডিঅ' হ'ব তো চাই থাকক কোন জিকে কোন হাৰে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিম মই তাইক এক্টিং কৰি দেখাম মানে বুজাবলৈ চেষ্টা কৰিম তাই বুজি পায় নে নাপায় চাওঁ দে এইটো হয় কি ওম শান্তি ওম আই গ'ল এটা কোৱা বাই মানে ইয়া কৈ দিছোঁ মই ওম শান্তি ওম মই এবাৰ তাইৰ পাল মই চিনেমাখনত মানে মাজত এনেকৈ কৈ আৰু চিনেমাখনৰ মাত কঁকাল বিষাইছে জলদি যদি কওঁ দুটামান ক'লি হৈ যাব দুটা ক'লিও চিনেমাখনৰ মাজত ময়ূৰীৰ এক্টিং দেখিছে আসলে বেমাৰী বহুত বেমাৰ তাইৰো বেমাৰ এইগিলা কাটি দিম সেইটো কাৰণে আমি ভিডিঅ' নাই বনোৱা কৰি কি বকি আছে তই লাইনো কাটি দিম চিনেমাখনৰ মানে মাজত আৰু চিনেমাখনৰ কাহিনী আৰু এইটো কি মানে চিনেমাখনৰ মানে আমাৰ ভাল লাগে আৰু বহুত ওপৰত আকাশত আৰু আকাশৰ পৰা থুপ পৰিম ওকে পিকে আকাশৰ পৰা পৰা বুলি কওঁতে গম পালো মই এইটো গম পালে এইটো কি কৈছে কচোন এইটো লং পেণ্টটো যে ভিতৰত তই গম পাইছে মই এনেকে তো ভাবাই নাই এনেকুৱা কি মানে এনেকুৱা এটলিষ্ট তই যদি এনেকে দেখাই দিলি এনেকে দেখাই দিলি আৰু মোক ক'ব নাই ইমান বেয়া তুমি এনেকে ক'ব যিয়ে নহওক তোৰ সেইটো হ'ল দুইটা পালো ন ইউৰ পইণ্ট আহিল 1-1 তাৰপিছত মই নেক্সট মুভি দি আছোঁ তাইক সেইটো কি সৰু কোনটো সেইটো তাই নোৱাৰে তাই বেছি মুভি নাচায় মানে সেইটো কি লাইট আৰু একদম দীঘল লাইটটো কি বুলি কয় টিউব লাইট মুখেদি কিয় কৈছা মুখেদি ক'লে তোমাৰ এনেও বুজিয়ে পাম যে যিয়ে নহওক পাৰিলি আৰু যে তাৰপিছত অসমীয়া দিম এইবাৰ মই মোৰ গভীৰ চিন্তাত কি বুলি বুজাব তুই বুজি নাপাবি কিজানি কি বস্তু এইটো প্ৰচেছত গৈ আছে বস্তুটো কি মানে নামানে এনেকুৱা আৰু কি দুখ কৰি আছে বেলেগ এটা কৰিছো তো এই তিনিটা আছে ৱৰ্ড নাই তিনি ইংলিছত 3 তাৰপিছত 3 idiots তাৰপিছত আৰু এইবাৰ মোৰ আজি আমি ইমান জেণ্টেলমেন হৈ খেলি আছো আজি আমি বহুত ভদ্ৰ হৈ পেলাই খেলি আছো Oh my God! Wow! আৰু এতিয়া মই কৈ আছো হা এইটো কি ৰাজমুকুট মুকুট কিং ৰজা ইংলিছতে এইটো মুকুট পিন্ধাটো কোন কি বুলি কয় ইংলিছত হাই ৰাম মই ইংলিছ নাজানো হাই ৰাম বুলি কয় বোলে কি বুলি কয় ইংলিছ নাজানা মানে কি ঠিকে কৈছিলি তই অলপ আগতে মুকুট তাৰ আগত কি কৈছিল ৰাম কি আছিল ৰামচন্দ্ৰ ৰজা ৰামৰ ঘনীয়েক কি আছিল সীতা কি আছিল ঘনীয়েক এইটো হাই ৰাম দে কো জলদি ओ भाई मारो मुझे रा पानी में ৰাজমুকুট মুকুট পিন্ধা মানুহটোক কি বুলি কয়
ৰজা কিং ৰজা কিং বিপৰীতটো কুইন কুইন মুভিৰ নাম কংগনা ৰানাৱতৰ খুব ফেমাছ মানুহ বুজিছা মানে ময়ূৰী মানে মুভি নাচায় তই নাজানে চাওঁ কমকৈ চাওঁ তাৰপিছত মোৰ হ'ল তই এবাৰ কম বুজা তই বুজা মোৰ তিনিটা হ'ল মোৰ যাৰ এটাই আছে তো এইটো মানে ময়ূৰীবিলাক চব এনে অসমীয়া এনে চব এনেকুৱাই মানে ময়ূৰী অসমীয়া এইটো মানে ময়ূৰী মানে খুব দুখী মানুহটো এনেও নৰ্মেল বহি থাকিলে মানে দুখৰ গান চানে শুনি থাকে সেইটো কাৰণে চব তাই এনেকুৱা 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 বহুত চিন্তা কৰিছে খোজাই আছে কিবা দিলো আজলি নব আছিল আজলিটো এনেকে দেখাই আজলি নবটো কেনেকে দেখালি এইবাৰতো কৰি যাওঁ গভীৰ চিন্তা বাহুবলী মুভি তো এইখিনি আছিল আজিৰ ভিডিঅ'টো তো তাই লৈছিল 3খন মুভিৰ নাম আৰু মই লৈছিলোঁ 3খন মুভিৰ নাম তো তাইও ক'ব পাৰিছে মুভি কেইখনৰ নাম আৰু মই পাৰিছোঁ তো আজি দুইজনীয়ে জিকিছোঁ আমি আৰু মানে এইটো গীতিটিনো লগাই দি তাই মুখস্থ হৈ গৈছে তাৰপিছত আৰু সেইখিনিয়ে আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু কিবা আপোনালোকৰ ফৰমাইছ থাকিলে জনাব পাৰে আমাক তো আজিলৈ ইমানেই বাই বাই